কোকৰাঝাৰৰ জুডিচিয়েৰীত পিয়ন বিভাগত কেইবাটাও পদ মুকলি কৰা হৈছে। আহক এতিয়া এই বিভাগটোৰ অভাৰভিউটো চাই লওঁ। অৰ্গেনাইজেশ্যনত কোৱা হৈছে ইয়াতে কোকৰাঝাৰ জুডিচিয়েৰী নং অফ পোষ্ট আছে 1টা। সোনকালে এপ্লাই কৰি লওক, পোষ্টৰ সংখ্যা কম। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ মিনিমাম 8 পাছ হ'লে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। জব টাইপ কোৱা হৈছে আছাম গভৰ্ণমেণ্ট জব। এপ্লাই মোড কোৱা হৈছে অফলাইন। পোষ্ট নেম কোৱা হৈছে পিয়ন। নম্বৰ অফ পোষ্ট আছে 1টা। চেলাৰী কোৱা হৈছে এই পদটোৰ বাবে প্ৰতি মাহে 10,000ৰ পৰা 12,000। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ 8 পাছ, SSLC পাছ, কিন্তু তাৰ ওপৰত পাছ কৰা সকলে এপ্লাই কৰিব নোৱাৰিব। ভাৰতীয় নাগৰিক হ'ব লাগিব। এই পদটোৰ বাবে কম অভিজ্ঞতা থকা সকলে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট কোৱা হৈছে ইয়াতে 2/1/2026।